हेलो गाइज नमस्कार मोर यूट्यूब चेनेलर आको एटा भिडिओले आपनालोকক स्वागतम जनाइছো सो আজি মই কৰিব ওলাইছো এটা অতি সহজে কৰিব পৰা এমব্ৰইডাৰী सो ফাৰ্স্ট মই মোৰ যেহেতু লগত একচুয়ালি কম্পাস নাছিলে সেইকাৰণে মই কি কৰিছো পাৰফিউম এটা ঢাকনি এখন লৈছো আপোনালোকে যি কোনো গোল বস্তু ল'ব পাৰে तो फार्स्ट मैं এটা গোল পেন্সিলেৰে কৰিব কাপোৰত নহলে পেন দি কৰিলে মানে কলমেৰে কৰিলে দাগবোৰ আসলতে থাকি যায় তো মই ফাৰ্স্টতে এটা গোল বনাই লৈছো তাৰ পিছত আসলতে মই পেন ইউজ কৰিছো কাৰণ পেন ইউজ কৰি মানে আপোনালোকক দেখাবলে সহজ হৈ যায় মানে আপোনালোকে চিনি পোৱাত সহজ হয় তাৰ পিছত মই কি কৰিছো মাজত এটা গোটেই সেন্টাৰত একদম মাজত এটা ফুট আঁকি লৈছো তাৰ পিছত এডাল জোকচিনৰ নিচিনাকে কৰিছো আপোনালোকে ভিডিওটো চাব পাৰে কেনেকৈ কৰিছো এতিয়া এই জোকচিনডাল হোৱাৰ পিছত একচুয়ালি প্ৰত্যেক দুডাল আচৰ মাজতে মই দুটাকৈ সমান ব্যৱধানত একটাকৈ চিন দি গৈছো তাৰ পিছত আপোনালোকে এইখিনি জয়েন কৰি দিব পাৰে সেন্টাৰলে মাজলে নকৰিলেও হৈ যায় আপোনালোকক দেখাবলে প্ৰথমবাৰ কাৰণে মই কৰি দেখাই দিছো বাৰু পাৰালে আপোনালোকে পেন্সিল দি কৰিব বহু নহলে মানে লাইট কাপোৰ হলে পেন্সিল দিয়ে কৰিব ডাৰ্ক কাপোৰ হলে বাৰু কলমেদি কৰিলেও কথা নাই কাৰণ ডাৰ্ক কাপোৰত মানে ইমান কলমেৰে কৰিলে গম নাপায় পিছত বাট লাইট কাপোৰত কলমেৰে কৰিলে কলমৰ দাগ মানে কলমৰ চিয়াহীৰ দাগ সহজে নাযায় দাগবোৰ মানে সহজে গুছি নাযায়গে সো পাৰিলে আপোনালোকে পেন্সিল দিয়ে কৰিব सो मैं ইয়াত ৰেড কালাৰ এংকৰ সূতা লৈছো আপোনালোকে যি সূতাৰে কৰিব বিচাৰে সেই সূতাই ল'ব পাৰে সো মই ইয়াত মাজেৰে সূতাডাল উলাই লৈছো এই আপোনালোকে দেখিছে মাজত যে মই দাগটো দিছিলো সেইটোৰে তলফালেৰে উলাই লৈছো তাৰ পিছত সিধা এই যে মই চিনবোৰ দিছিলো আজবোৰ তাৰ একদম এন্ডত মানে একেবাৰে শেষত সোমাই দিছো বেজিটো তাৰ ওচৰৰ যেটো চিন দিছিলো তাৰ পৰা উলাইছো মই আকৌ সেই আগৰ মাজত যেটো মাজৰ যেটো এটা দাগ বনাইছিলো সেইটোৰে সোমাই দিছো আকৌ সূতাডাল হেনেকে আকৌ মই নেক্সট তাৰ ওচৰৰ দাগ যেটো বিন্দু বনাইছিলো সেইটোৰে উলাইছো হে তাৰ পিছত আকৌ সেই এটা হলতে সেম যেটো মই মাজত দাগ দিছিলো সেই দাগটোতে সোমাই গোটেই একচুয়ালি ৰাউন্ডটো মই তেনেকৈ কৰি লৈছো আপোনাৰ মই ইয়াত এডাল সূতা ইউজ কৰিছো কৰিবলে আপোনালোকে ইচ্ছা কৰিলে একেবাৰে দুডাল সূতাও ল'ব পাৰে তেতিয়া মানে এই চিনবোৰ অলপ বেছি মোটা দেখিব আপোনালোকে যেনেকৈ ভাল দেখে তো এনেকৈ মই প্ৰত্যেক মানে গোটেই যিমানবোৰ আজ বনাইছিলো মই দাগ বনাইছিলো ইয়াত এনেকৈ সো গোটেইবোৰ ফিল কৰি লৈছো আৰু আপোনালোকে মই ইয়াত এংকৰ ইউজ কৰিছো ন আপোনালোকে আৰু এটা বস্তু ইউজ কৰিব পাৰে 2 প্লাই ঊন ইউজ কৰিব পাৰে 2 প্লাই ঊনৰ দোকানত গৈ 2 প্লাই ঊন দিব বুলি ক'ব আৰু মানে 40 মই লাষ্ট কিনোতে 40 रुपीस আছিলে 100 গ্ৰামত 100 গ্ৰামছত মানে 40 रुपीस আছিলে 40 টকা তো 40 টকাত আসলতে বহুতখিনি ঊনে পোৱা যায় মানে 100 গ্ৰামছ ঊনেৰে আপুনি 2-3 যোৰ কাপোৰ আসলতে কৰি ল'ব পাৰে আৰু যদি আপোনালোকে প্ৰথম শিকিছে তেতিয়াও মানে প্ৰথম কৰিলে ভাল নহয় ন বেছি তেতিয়াও আপুনি 2 প্লাই ঊন কিনি কৰি চাব পাৰে মানে তেতিয়া ঊন মানে বেছি ওয়েষ্টটো নহয় সূতাৰো ওয়েষ্ট নহয় এংকৰ বুলি এটা যেহেতু আজিকালি চাগে 30 টকাই লয় তো এংকৰ বুলি এটা 30 টকা লয় আপোনালোকে এই 30 টকাৰ ঊনেৰে মানে ঢেৰ সাৰা কাপোৰ কৰিব পাৰিব তো মই যেতিয়া ফাৰ্স্ট কৰিছিলো এজোৰ কাপোৰ ফাৰ্স্ট কৰোতে মই 2 প্লাই ঊন দিয়ে কৰিছিলো এতিয়া দেখিছেনে গোটেই হোলটো একচুয়ালি ফিল হৈ গল তেনেকে এতিয়া চাব এতিয়া মই মানে দুটা ঘাট বনাম চাব এটা ইখিনিত বনাম মই আপোনালোকে চাব পাৰে তেনেকে দুটা ঘাট বনাম মানে মই কলম দি আপোনালোকক দেখাই দিছো এটা অলপ তলত মানে মাজত আৰু এটা ওপৰৰ অলপ তলত একদম ওপৰত নবনাব ওপৰৰ অলপ তলত তো চাব সূতাডালৰ এটা সাইডেৰে মই মানে যিডাল লাইন আছে সিধা তাৰ এটা সাইডেৰে গুলিটো বেজিটো লাম আৰু আনটো সাইডেৰে গুলিটো
আকৌ ভৰাই দিম মানে সূতাডাল লৈ যাম তাৰপিছত এই ওপৰত যে মই চিনডাল দিছিলোঁ একদম ওপৰত নবনাব দেই তাৰ অলপ তলত একদম এণ্ডিঙত নবনাব মানে তাৰপিছত তেনেকেই মই তলত যেনেকৈ কৰিলোঁ সূতাডালৰ মাজৰ সূতাডাল এটা চাইডেৰে ওলালোঁ আৰু আনটো চাইডেৰে ভৰাই দিলোঁ তেনেকৈ মই দেখিছেনে দুটা ঘাট বনাই ল'লোঁ এতিয়া মই ঘাট যিকোনো এটা ঘাটৰ ওচৰৰে বেজিটো ওলাম আৰু তলৰ যে ঘাটটো আছে তাৰ ওচৰেৰে সূতাডালৰ তলেৰে বেজিটো সোমাই দিম আকৌ ওপৰত যে ঘাটটো বনাইছিলোঁ সেইটোৰে আকৌ বেজিটো সোমাই দিম এনেকৈ মই আকৌ তলেৰে সোমাই দিম তলৰ ঘাটটোৰ ওচৰেৰে সোমাম ওলাই আনিম আকৌ ওপৰৰ ঘাটটোৰে সোমাই বেজিটো ওলাই আনিম এনেকৈ আচলতে মই ঘূৰাই থাকিম গোটেই সূতাডাল বাৰে তো এনেকৈ কি কৰিছোঁ তলফালেৰে সোমাইছোঁ ওপৰ ফালেৰে আকৌ ঘূৰাই আনিছোঁ আপোনালোকে ভিডিঅ'টোত চাব পাৰে মই কেনেকৈ কৰিছোঁ এনেকৈ আচলতে মই গুণিব নহ'ল 5 বাৰমান কৰাৰ পিছত সেম মই প্ৰচেছ নেক্সট কেইটাটো মানে সেম বাকি গোটেইবোৰত এইটোৱেই প্ৰচেছ মানে কৰি যাম চাব মই আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক কেনেকৈ কৰিছোঁ এই মাজৰ সূতাডালৰ মানে এটা ইয়াত যে মই চিনটো দিছোঁ এটা চাইড দি মই ওলাম আৰু তাৰ সূতাডালৰ ওপৰেৰে নি আনটো চাইডেৰে মই বেজিটো ভৰাই দিম চাওক এইফালেৰে ওলাইছোঁ মই এতিয়া সূতাডাল পাৰ কৰি সেইফালেৰে মই বেজিটো আকৌ ভৰাই দিম এতিয়া মই সিধা যাম ওপৰলৈ এই ওপৰৰ এইখিনিৰে মই বেজিটো ওলাই আনিম আৰু সূতাডালৰ ওপৰেৰে চাওক মই বেজিটো ওলাই আনিছোঁ আৰু এতিয়া সূতাডালৰ ওপৰেৰে বেজিটো ভৰাই দিম এনেকৈ মোৰ দুটা ঘাটৰ নিচিনা তো এতিয়া ঘাট দুটা বনোৱাৰ পিছত মই আকৌ সেই আগৰ ষ্টেপটোৱে ৰিপিট কৰিম যিকোনো জেগাৰে আপুনি বেজিটো ওলাই ল'ব তাৰপিছত তলেৰে সূতাডাল সোমাব আৰু ওপৰৰ ঘাটটোৰে আকৌ পকাই আনিব ইফালেৰে সোমাই দিব আপোনালোকে চাব পাৰে ভিডিঅ'টোত আৰু ওপৰৰ এই যে ঘাটটো বনাইছিলোঁ তাৰ পৰা তাত আকৌ সোমাই দিব এনেকৈ আচলতে 5-6 বাৰমান কৰিব পাৰে মই যেতিয়ালৈ মোৰ মানে ভাল নালাগে মানে মোৰ নালাগে যে আগৰটো নিচিনা ইকুৱেল সমান হোৱা নাই মানে তেতিয়ালৈ মই কৰি থাকোঁ এনেকৈ মই গোটেই ৰাউণ্ডটোৱে এনেকৈ কৰি যাম আপোনালোকে চাব পাৰে মই কেনেকৈ কৰিছোঁ বাকীবোৰত একচুৱেলি মই আঁচবোৰ দি নাযাওঁ কাৰণ এইটো আন্দাজতা থাকেই ন তো আপোনালোকে যদি আপোনালোকক লাগে মই ফাৰ্ষ্ট দুটাত যেনেকৈ চিনটো দি লৈছিলোঁ কলমেৰে কি কোনটো জেগাত মই ঘাট দুটা বনাম তেনেকৈ আপোনালোকেও মানে চিনটো দি ল'ব পাৰে মই আচলতে আন্দাজত দি দিওঁ আৰু ইমান জোখা মেলা কৰি নাথাকোঁ আৰু কিমানবোৰ ফুল বনাব লাগিব এযোৰ মেখেলা চাদৰত ইমাননো ক'ত জোখা মেলা কৰি থাকিম ন তো এনেকৈ মই গোটেই ৰাউণ্ডটো একচুৱেলি কৰি ল'ম তো আপোনালোকে চাওক মই কেনেকৈ কৰিছোঁ তাৰপিছত মই বাকীখিনি কি কৰিব লাগে মই কৰি আছোঁ আৰু আপোনালোকে এটা কাম কৰিব পাৰে নৰ্মেল কটন কাপোৰ পায় ন মেখেলা চাদৰ পায় কটন মেখেলা চাদৰ 300-400 এনেকুৱা ৰেঞ্জতেই পাই যায় তো তেনেকুৱা কাপোৰত মানে কৰি মেলি পিন্ধিবলৈ ভাল মানে ডেইলি ৱেৰৰ কাৰণে ভাল তো তেনেকুৱা যদি আপোনালোকে ফাৰ্ষ্ট শিকি আছে মানে এমব্ৰইডাৰী কৰিব তো তেনেকৈ আপুনি বা আজিকালি পলি পাটৰ কাপোৰ বা বেলজিয়াম পাট এইবোৰো পায় একদম কম দামতে পায় 300-400 চাগে এযোৰ কাপোৰ মেখেলা চাদৰ পায়েই যায় তো আপোনালোকে তেনেকুৱা এযোৰ কাপোৰ কিনি আনিব পাৰে আৰু সূতা আপোনালোকে এংকৰ গুলি ইউজ কৰিলে 4-5টা গুলিৰে হৈ যাব আৰু আপোনালোকে যদি 2 প্লাই ঊণ ইউজ কৰে তেতিয়া চাগে 100 গ্ৰামছেৰেই হৈ যাব আপোনালোকৰ গোটেই কাপোৰযোৰ তো মুঠতে আপোনালোকে 400-500 টকাতে একেবাৰে একদম কম দামতে নিজেই বনোৱা হাতৰ কাপোৰ এযোৰ আচলতে ঘৰতে এনেকৈ বনাই ল'ব পাৰে ঘৰত নিজে বনাই পিন্ধিও ভাল লাগে ন আৰু টাইমটোও গুচি যায় দিয়কচোন ফ্ৰী থকা সময়বোৰত তেনেকৈ এমব্ৰইডাৰী কৰিও ভাল লাগিব ন হাতৰ কাম আৰু বনাবলৈ একেবাৰেই সহজ একেবাৰে কোনো একদম টান ৰকেট চাইন্স নাই আৰু আপোনালোকে একদম সহজতেই বনাই ল'ব পাৰে আৰু পটককৈ হৈও যায় মানে কিছুমান ষ্টিচ আছে ন যেনেকৈ গুজৰাটী ষ্টিচ
সেইটো বহুত টাইম লয় মানে এটা হওঁতে। আপোনালোকে যদি শিকিব বিচাৰে কমেণ্ট কৰিবচোন, মই নেক্সট ভিডিঅ'টো গুজৰাটী ষ্টিচৰ ওপৰত বনাবলৈ ট্ৰাই কৰিম। তো তেনেকৈ মেখেলা চাদৰ মানে এনেকৈ বগা মেখেলা চাদৰটো কৰিব পাৰে ৰঙা দি, বা তেনেকৈ পিংক দিলেও ভাল লাগিব, ডাৰ্ক পিংকেৰে গোটেই কাপোৰযোৰ বা কালাৰ কম্বাইন কৰি বনালেও ভাল লাগিব। আপোনালোকে যি ভাল লাগে আৰু ন তেনেকৈ বনাব পাৰে মানে। মই বাৰু আপোনালোকক দেখাবলৈ আজি ৰুমাল এখনতে কৰিছোঁ। আপোনালোকে যদি মেখেলা চাদৰত বনাই মোক দেখাবচোন, জনাবলৈ নাপাহৰিব এইটো ফুল যদি বনাই মেখেলা চাদৰত। আৰু বাকীখিনি মই এনেকৈয়ে কৰি গৈছোঁ, আপোনালোকে চাব পাৰে ভিডিঅ'টোত মই কেনেকৈ কৰিছোঁ। এনেকৈ মই গোটেই ৰাউণ্ডটো কৰি ল'লোঁ। এতিয়া মই মাজৰখিনি কেনেকৈ ফিল কৰিছোঁ সেইটো আপোনালোকে চাই ল'ব। মাজৰ যিকোনো এটা জেগাৰে আপোনালোকে সূতাডাল ওলাই ল'ব, তাৰপিছত এডালৰ ওপৰেৰে এডালৰ তলেৰে এনেকৈ গোটেই ৰাউণ্ডকৈ কৰি যাব। চাওকচোন মই কেনেকৈ কৰিছোঁ। এডাল সূতাৰ চাওক, এইডাল ওপৰেৰে আছিলে, তো নেক্সটডালত তলেৰে কৰিছোঁ, মই তলেৰে সোমাই দিছোঁ বেজটো। তাৰপিছত আকৌ তেনেকৈয়ে মই গোটেইখিনি একচুৱেলি ৰাউণ্ডটো কৰি লৈছোঁ। আচলতে আপোনালোকে এনেকুৱা নকৰি মাজত ষ্ট'ন পায়, একচুৱেলি ডাঙৰ ডাঙৰ ষ্ট'ন পায় যে অলপ, তেনেকুৱাকৈ ষ্ট'নো লগাই দিব পাৰে, তেতিয়াও আচলতে বহুত ধুনীয়া দেখি। মোৰ ইয়াত আচলতে একোৱেই নাই, মই ঘৰত নাই আচলতে, তো মোৰ ঘৰতে থাকি আহিলে চব মানে এইবোৰ বস্তুবোৰ। তো মই এনেকৈয়ে দেখাই দিছোঁ আপোনালোকক, এনেকৈও কৰিব পাৰে। আৰু আচলতে ষ্ট'ন দি কৰিলেও বহুত ধুনীয়া দেখি, মানে মাজত এটা ডাঙৰ চিলভাৰ, ৰেডৰ লগত চিলভাৰ ধুনীয়াকৈ যাব। তো চিলভাৰ কালাৰৰ যদি ধুনীয়া ষ্ট'ন এটা লগাই দিয়ে আপোনালোকে, তেতিয়াও বহুত ধুনীয়া দেখি মানে। আৰু কামো কমতে হয়, ষ্ট'নবোৰ আঠা লগাই দিলেই হৈ যায় ন, বা চিলাই কৰি দিবও পাৰে আপোনালোকে। তো এনেকৈ মই গোটেই আপোনালোকক দেখাবলৈ গোটেই ৰাউণ্ডটো ফিল আপ কৰি লৈছোঁ। আপোনালোকে যিমানখিনি ফিল আপ কৰিব বিচাৰে, মই অলপ ফিল আপ কৰি মানে তাৰপিছত এৰি দিলোঁগৈ, আৰু অকণমানে ফিল আপ কৰিছোঁ মই মাজত। মই এনেকৈ গোটেই ৰাউণ্ডটো 10 পাকমান মাৰিছোঁ, মই কাউণ্ট কৰা নাই। আপোনালোকে অলপ যদি বেছিকৈ গোটেই ৰাউণ্ডটো বিচাৰে, মানে মাজৰখিনি অলপ বেছি ডাঙৰ হোৱা বিচাৰে, তেন্তে আপোনালোকে 15 পাকমান মাৰিব পাৰে। আপোনালোকে নিজৰ আন্দাজমতে সেইটো মাৰিব পাৰে। এইটো মোৰ ফাইনেল লুক। থেংক ইউ গোটেই ভিডিঅ'টো